তো আপোনালোকক মই অন্য এটা মিনি ব্লগলৈ শুভেচ্ছা থাকিল আজি বহুত ৰাতিপুৱাতে উঠিব লগা হ'ল কাৰণ তোৰ আজি টিউশ্যন আছে আৰু টিউশ্যন আজি বুলি নহয় সদায় থাকে টিউশ্যন চাক না কেনেকুৱা দিছে ৰাতিপুৱাতে দুপৰীয়া আনিছে আৰু আজি কেনেকুৱা গৰম দিয়ে ঠিক নাই আৰু এতিয়া যাই থাকো আৰু এতিয়া বলক বেলেগ টিউশ্যনলৈ। সকলোৱে আৰু চকত দেখো যে প্ৰাণজিতো আহিলে আৰু ৰাতিপুৱা গাড়ী নাপায় সেইকাৰণে ইয়াৰ লগতে যাওঁ আৰু এই গাড়ী লৈ আহিছে আৰু এতিয়া যাই থাকো টিউশ্যনলৈ আৰু বোলে দেখো যে দমদমা ৰাস্তাটো কাম চলি আছে আৰু ৰাস্তাটো বহুত বেয়া আছিল আৰু এতিয়া হ'ব চাগে ৰাস্তাটো আৰু ৰাস্তাটো হ'লে বহুত ভাল হ'ব যিহেতু আমাৰ কলেজো ভাল হ'ব আৰু এতিয়া যাই থাকো টিউশ্যনলৈ ব্লগ চলে ও মই কি কৰো এতিয়া ভালেই লাগিল যে এতিয়া ভালেই পালো তেতিয়া কিনো কৰো হাই কি কৰো এতিয়া ভালেই লাগিল যে যেতিয়া ভালেই পালো তেতিয়া কিনো কৰো হাই এতিয়া বোলো আমাৰ টিউশ্যন চেণ্টাৰ আৰু সেইটো হ'ল আমাৰ টিউশ্যন চেণ্টাৰ জ্ঞানদীপ একাডেমি আৰু টিউশ্যনটো কৰি আহক দিয়া আমি টিউশ্যন কৰি ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ